হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক অভিনন্দন জনাইছোঁ। তো ফ্ৰেণ্ডছ, মই ফ্লিপকাৰ্টত এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ, ৰিয়েলমি 5। তো সকলোৱে কৈ আছে ৰিয়েলমি 5টো নোলায়, আইফোন ওলাব। তো আজি মই চাম আইফোন ওলায় নে কি ওলায়। তো আজি যদি মোৰ ভাগ্য ভাল হয় তেতিয়াহ'লে আইফোন ওলাব, কাৰণ মই লাকি ড্ৰপত ৰিয়েলমি 5 অৰ্ডাৰ কৰিছিলোঁ। তো আপোনালোকে চাব পাৰে মোৰ এইখন মোবাইল। তো ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকক ইয়াৰ ভিতৰৰ পৰা কি ওলায়। মই আজি আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া যদি আইফোন ওলায় তেতিয়াহ'লে মোৰ ভাগ্যটো লাকি হ'ব, কাৰণ আইফোন মই জীৱনতো কিনিব নোৱাৰিলেও হয়। চাওঁ কি ওলায়। এইখন হৈছে বিল, যিটো ৱাৰেণ্টি পেপাৰ হয় অনলাইনৰ। তো এইখন ৰাখি থ'ব লাগে যতন কৰি। তো আপুনি দেখা পাই আছে মোবাইলৰ এতিয়া কম দেখা পাই আছে আপুনি। এতিয়া কি বা ওলায়, ইয়াতে লিখাটো আছে ৰিয়েলমি 5, কেমেৰা 4টা, পিছত ফিংগাৰ প্ৰিণ্ট আছে, বেটাৰীও ভাল, কেমেৰাৰ মেগাপিক্সেলো ভাল। এতিয়া চাওঁ ভিতৰৰ পৰা কি ওলায়। তো মই এতিয়া এইটো অ'পেন কৰি দিওঁ, আপোনালোকে চাই থাকক, অলপো স্কিপ নকৰিব। এতিয়া মই এইটো অ'পেন কৰি দিম, আনবক্সিং কৰি চাওঁ কি ওলায় ইয়াৰ ভিতৰৰ পৰা। মোৰ অনুমান হয় আইফোনটো ওলাবই, কাৰণ লাকি ড্ৰপত মই অৰ্ডাৰ কৰিছিলোঁ। তো ফ্ৰেণ্ডছ, চাই থাকক, লাহে লাহে খুলিব লাগিব, নহ'লে যদি আকৌ পৰি ভাঙি যায়। লাহে লাহে খুলি গৈছে দেই। ৱাও, আপুনি দেখা পাই আছে স্মাৰ্টফোন। এইটো আইফোনৰ নিচিনা লাগি আছে, কিন্তু আইফোন নহয়। চৰি ফ্ৰেণ্ডছ, সকলোৱে কৈছিল যে আইফোন ওলাব, নাইবা ব্লেক কিবা কিবি ওলাব। তো ফ্ৰেণ্ডছ, ইয়াতে দেখা পাইছে স্মাৰ্টফোন, ইমান ধুনীয়া ৰিয়েলমি ফোন ওলাইছে। মই যিটো অৰ্ডাৰ কৰিছিলোঁ সেইখন ওলাইছে। বহুতো মানুহে কৈছিল আইফোন ওলাব, কিন্তু ভুল ধাৰণা। তো ফ্ৰেণ্ডছ, কেতিয়াবা কোনোবাই কয় যে ফেক মোবাইল ওলাব, নাইবা মোবাইলৰ ডেমো ওলাব। তো ইয়াতে অ'পেন কৰি চাওঁ এইটো কি। অ'পেন কৰি আপোনালোকক দেখুৱাই দিম। ইয়াতে দেখা পাই 4টা কেমেৰা, পিছত ফিংগাৰ প্ৰিণ্ট আছে। কিমান ধুনীয়া মোবাইল ৰিয়েলমি 5। তো আপুনিও কিনিব পাৰে এইখন মোবাইল, ভাল লাগিব সঁচাকৈ। অ'পেন কৰি চাওঁ, অ'পেন কৰাৰ পিছত আৰু ভাল লাগিব। তো ফ্ৰেণ্ডছ, মই আইফোন কোৱাৰ কাৰণ হৈছে বহুতো মানুহে কৈছিল আইফোন ওলাব, যেতিয়া নেকি লাকি ড্ৰপত অৰ্ডাৰ কৰা হৈছিল। তো এতিয়া ৰিয়েলমি ওলাইছে যদি একো নহয়। যিখিনি পইচা মোৰ কপালত আছিল সেইখিনি পইচাৰ মই উপযুক্ত বস্তুখিনি পাইছোঁ। আইফোন ওলালে ভাল লাগিল হয় অলপ। ৱাও, অ'পেন হৈ গৈছে, চাওক আপোনালোকে। তো ইয়াতে দেখা পাই আছে চাৰ্জাৰ, এইখন মোবাইলৰ চাৰ্জাৰ হয় এইটো। আৰু এইখন হৈছে কেবল, চাৰ্জাৰৰ যিটো কেবল থাকে, সকলো কিন্তু জেনুইন কেবল। তো আপোনালোকে কিনিব পাৰে। এইখন হৈছে পিন, চিম ওলোৱা তো ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ তাতে ন'টিফিকেশ্যন যাব।